বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি আচলতে মই দুটামান প্ৰশ্নৰ উত্তৰ দিম বুলি আপোনালোকৰ লগত মনৰ কথা শ্বেয়াৰ কৰিম বুলি আহিলোঁ। আচলতে বহুত মানুহে মোক সুধি থাকে যে তুমি ভিডিঅ' বনাব টাইম ক'ত পোৱা আৰু ভিডিঅ'বোৰ কেতিয়া বনোৱা। আচলতে ভিডিঅ' বনাবলৈ হয় অকণমান টাইমৰ প্ৰয়োজন হয়, কিন্তু যিহেতু মই মেইনলি ৰিলছে বনাই আছোঁ বৰ্তমান, তো সেইটো কাৰণে মোৰ ৰিলছবোৰৰ টাইমিংটো যিহেতু 6 পৰা 20 ছেকেণ্ডৰ ভিতৰত হয়, সেইকাৰণে মোৰ ভিডিঅ'টো বনাবৰ কাৰণে ইমান টাইমৰ প্ৰয়োজন নহয়। তাৰে মাজতে মই আৰু এটা কথা কওঁ, যিহেতু মানুহে যিটো কাম কৰি ভাল পায় তেতিয়া সেই কামটো কৰিবলৈ মন যায়। আৰু মোৰ ভিডিঅ'বিলাকত এডিটিং খুব কমেই থাকে, এডিটিং মই নকৰোঁ আৰু ফিল্টাৰ কোনো ধৰণৰ প্ৰয়োজন নহয়। আৰু যিহেতু শ্বৰ্ট ৰিল হয়, শ্বৰ্ট ৰিলবিলাকত মানে টাইমিংটো ইমান প্ৰয়োজন নহয়, হাৰ্ডলি 1 মিনিট বা 2 মিনিটৰ প্ৰয়োজন হয় মোৰ। আৰু 2 নম্বৰ কুৱেশ্যনটো হৈছে মই ভিডিঅ'বোৰ কেতিয়া বনাওঁ। মই ভিডিঅ'টো আচলতে অফিচৰ পৰা আহি ৰাতি বনাওঁ, আৰু মই ভিডিঅ'টো এটা টাইমতে 2টা ভিডিঅ' মই বনাই থৈ দিওঁ। এটা ভিডিঅ' মই সেই টাইমতে আপলোড কৰোঁ, আনটো ভিডিঅ' মই নেক্সট দিনা ৰাতিপুৱা আপলোড কৰোঁ, কাৰণ ৰাতিপুৱা মোৰ ইমান টাইম নহয় যে ভিডিঅ' বনাব পাৰিম। তো সেইটো কাৰণে টাইমৰ অভাৱ হয়। টাইমৰ অভাৱৰ কাৰণে মই ৰাতিয়ে একেলগে 2টা ভিডিঅ' বনাই থৈ দিওঁ। তো আপোনালোকে আজৰি সময়ত কি কৰি ভাল পায় মোক জনাবচোন, আৰু লগতে মই দেখাওঁ মই য'ত থাকোঁ তাতে কি ধুনীয়াকৈ পাহাৰৰ যিটো ভিউ হয়, পাহাৰৰ ভিউ ধুনীয়াকৈ দেখা পায়। এয়া চাওক, ইমান ধুনীয়া পৰিৱেশ, আৰু যিহেতু বৰষুণ দি আছিলে পৰিৱেশটো বহুত ধুনীয়া হৈ আছে। চ' আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব, বাই বাই।